জুৰিয়াত সাধাৰণ বাক বিতণ্ডাক লৈ এহাল প্ৰতিপন্থীক দুৰ্বৃত্তৰ প্ৰচণ্ড আক্ৰমণ। বিয়লি ৩ মান বজাত জুৰিয়াৰ চামধৰা তিনিআলিত এটি দুৰ্ঘটনাত আহত হোৱা লোকৰ চিকিৎসা কেন্দ্ৰ কৰি সৃষ্টি হৈছিল জাহাংগীৰ আলম নামৰ এজন লোকৰ সৈতে তাৰিফুল ইছলামৰ তীব্ৰ বাক বিতণ্ডা। আৰু সেই বাক বিতণ্ডাক কেন্দ্ৰ কৰি সন্ধিয়া জাহাংগীৰ আলমে ১০-১৫ জনীয়া গুণ্ডা বাহিনীক লৈ তাহিৰুল ইছলামৰ ওপৰত দা লাঠি লৈ কৰে প্ৰচণ্ড আক্ৰমণ। ইমানেই নহয়, তাৰিফুল ইছলামৰ পত্নীয়ে বাধা প্ৰদান কৰাত পত্নীগৰাকীৰ ওপৰতো জঁপিয়াই পৰে গুণ্ডা বাহিনীৰ দলটো। তাৰ পাছতেই স্থানীয় লোকে প্ৰত্যক্ষ কৰাত ঘটনাস্থলীৰ পৰা পলায়ন কৰে গুণ্ডা বাহিনীৰ দলটো। স্থানীয় লোকে দুয়ো পতি পত্নীক ততাতৈয়াকৈ উদ্ধাৰ কৰি লৈ যায় চিকিৎসালয়লৈ। নিউজ ডেস্ক ৰিপৰ্ট, নগাঁও লাইভ আছাম 24। খারে হাল্লা পরে যাহেরা আমি যে খারাইছি খারে হেরা আমি হাতে মাপ চাইছি জোরাতে আমার মাপ মানে না মানে আমার ঠ্যাংটা উষ্টা মারছে মায়েরা হেরা আর আমার দৌড়ায় ধরছে দৌড়া হেরা মার দিচ্ছে বউ খারাইছে ফিরাবার লেগে ডেলিভারি হয়েছে 11 দিনের বাচ্চা গুলো বউডার ধরে মারছে লাত্তি মারছে সেই পাটি মারছে 15 দিন আগত আলালে মারছে আক্তারে মারছে আর জাহাঙ্গীরে মারছে। মই ঘৰৰ পৰা দূৰ কৰি আহিছোঁ হাল্লা শুনি পেলাই দেখি তাক মটৰ বুটুল দিয়ে মাৰি আছে। যাক মাৰিছে তাৰ নামটো কি? তাৰ নাম তাহিৰুল। গাঁওখনৰ নাম? গাঁৱৰ নাম চামধৰা। যিকেইজন মানুহে মাৰিছে সেইটোক চিনি পোৱা নেকি তুমি? গাঁওবুঢ়া আছে আৰু এই আলাল আছে, আক্তৰ আছে আৰু মানুহ আছিল 10-15 জন। তেখেতৰ ঘৰ ক'ত? তেখেতৰ ঘৰ তেলীয়া কথা। কি দি মাৰিছে? জাহাংগীৰো আছিল লগত, মাৰিছে মটৰ বুটুল দি। ক'ত ক'ত মাৰিছে? মাথাত মাৰিছে, মুখত মাৰিছে। তুমি তাতে আছিলা নেকি? মই তাতে আছিলোঁ। সেই তাত বোলে মোৰ যে তিনিআলি আছে তাত বোলে এটা টনটন উল্টি গৈছে। মোৰ ভাইজনী যাই টনটনটো উঠাই দিছে। কেইটামান ল'ৰা ছোৱালী আছে নে সেইটো ধূপ খাইছে, ধূপ খাই সিহঁতে উঠাই দিছে, কৈছে থানাত এই হস্পিটেলত লৈ আহিবলৈ সি কৈ দিছে। তাৰপিছত তাত চেলিম বুলি আছিল, সেই ঘৰটো জংঘলীয়া ভৰা বুলি সিহঁত কৈছে। কি লৈ তকাতকি হৈছে, তকাতকি হোৱাৰ পিছত সিহঁতে কি এটা ঝগড়া হৈছে। ঝগড়া হোৱাত মাৰপিট কৰিছে নে নাই সেইটো মই তাত যোৱা নাই, মই শুনিছোঁ। এতিয়া কি হৈছে? এতিয়া মোৰ ভাইজনী বজাৰ কৰি গৈ আছে, সিহঁতৰ ডেগাৰ চাকু লৈ মুখত কাটি দিছে, মাথা ফাটাই দিছে, মানে পুৰা শৰীৰত ঘৰত। কোনে কোনে মাৰিছে চিনি পোৱা নেকি আপুনি? হা, চিনি পায় নেকি কোনে মাৰিছে? অঁ মই চিনি পাওঁ। এই আলাল আৰু জাহাংগীৰ, এই চেলিম আৰু আছে হাৰুণ আৰু আক্তৰ। ঘৰ ক'ত তেখেতৰ? ঘৰ এই জংঘলীয়া ভলা। আৰু আপোনাৰ ঘৰ? মোৰ ঘৰটো চামধৰা। যাক মাৰিছে তাৰ নাম কি? সি মোৰ ভাই তাহিৰুল বুলি কয়। আপোনালোকৰ গাঁওখনৰ নাম কি? চামধৰা। থানাত কেছ কৰিছে নেকি? এই ধগাও কেছ কৰিছে।